লোকসভা নিৰ্বাচনৰ পূৰ্বে জনমুখী কেন্দ্ৰসমূহ দেশৰ দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনামূলীয়া চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব। ইয়াৰ বাবে মহিলাসকলে ঘৰতে চিলাইৰ কাম কৰিব পাৰে, পৰিয়ালটোক আৰ্থিকভাৱে পোহপাল দিব পাৰে আৰু স্বাৱলম্বী হ'ব পাৰে। প্ৰতিখন ৰাজ্যৰ 50,000ৰো অধিক মহিলাই বিনামূলীয়া চিলাই মেচিনৰ দ্বাৰা উপকৃত হ'ব। গতিকে যদি আপুনিও এই আঁচনিৰ সুবিধা ল'ব বিচাৰে তেন্তে এই আঁচনিৰ সুবিধা আৰু বৈশিষ্ট্য যোগ্যতা প্ৰয়োজনীয় নথি পত্ৰ বিনামূলীয়া চিলাই মেচিন আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু সেই 15,000 টকা কেনেকৈ পাব ইত্যাদি বিষয়ে সম্পূৰ্ণ লেখাটো পঢ়ক। বিনামূলীয়া চিলাই মেচিনৰ বাবে যোগ্যতা। বিনামূলীয়া চিলাই মেচিনৰ সুবিধা পাবলৈ হ'লে হিতাধিকাৰী এগৰাকী মহিলা আৰু ভাৰতীয় হ'ব লাগে। মহিলা আবেদনকাৰী বয়স 20 বছৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। যদি হিতাধিকাৰী মহিলাৰ স্বামীৰ আয় 12,000 টকাতকৈ অধিক হয়, দেশৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাসকলেহে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। দেশৰ বিধৱা আৰু বিশেষভাৱে সক্ষম মহিলাসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ পাব মহিলাসকলে 15,000 টকা? বিশ্বকৰ্মা যোজনা আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিছে। যিসকলে মেচিন চলাব নাজানে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু তাৰ বাবে 15,000 টকা দিয়া হৈছে, যাতে আপুনি প্ৰশিক্ষণৰ পিছত মেচিনটো কিনিব পাৰে। টকা পাবলৈ তলত দিয়া নিয়ম অনুসৰি আবেদন কৰিব লাগিব। আবেদনৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ। এই আঁচনিখনত আবেদন কৰিবলৈ হ'লে মহিলা হিতাধিকাৰীৰ হাতত তলত দিয়া সকলো নথি পত্ৰ থাকিব লাগিব। তেতিয়াহে তেওঁ আবেদন কৰিবলৈ যোগ্য হ'ব। আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, সম্প্ৰদায়ৰ প্ৰমাণ পত্ৰ, পাছপৰ্টৰ আকাৰৰ ফটোগ্ৰাফ, মোবাইল নম্বৰ, মহিলা বিধৱাৰ ক্ষেত্ৰত বিধৱাৰ প্ৰমাণ পত্ৰ, মহিলা অক্ষম হ'লে অক্ষমতাৰ প্ৰমাণ পত্ৰ। কেনেকৈ আবেদন কৰিব? এই আঁচনিৰ অধীনত আবেদন কৰিবলৈ প্ৰথমে বিনামূলীয়া চিলাই মেচিন আঁচনিৰ পঞ্জীয়ন প্ৰপত্ৰ ডাউনলোড কৰক। ষ্টাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ বাবে প্ৰথমে আবেদনকাৰীয়ে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। তাত গৈ সন্মুখত থকা আবেদন পত্ৰখন নিজৰ লিংকৰ পৰা PDF ফৰ্মেট ডাউনলোড কৰক। তাৰ পৰা এটা প্ৰিণ্ট আউট লওক। আবেদন পত্ৰ প্ৰিণ্ট আউট লোৱাৰ পিছত তলত উল্লেখ কৰাৰ আবেদন প্ৰক্ৰিয়া অনুসৰণ কৰি এই আঁচনিৰ বাবে আবেদন কৰক। আবেদন পত্ৰত সোধা সকলো তথ্য যেনে মহিলাৰ নাম, জন্ম তাৰিখ, ঠিকনা, জাতি, আয় ইত্যাদি পূৰণ কৰক। সকলো তথ্য পূৰণ কৰাৰ পিছত এই প্ৰপত্ৰ সোধা প্ৰয়োজনীয় নথি পত্ৰ সংলগ্ন কৰি সংশ্লিষ্ট কাৰ্যালয়লৈ গৈ আবেদন পত্ৰ জমা দিব। তাৰ পিছত কৰ্তৃপক্ষই বিনামূলীয়া চিলাই মেচিন আঁচনিৰ অধীনত আবেদন কৰিব পাৰিব। আপোনাৰ প্ৰপত্ৰ আৰু নথি পত্ৰৰ সম্পূৰ্ণ পৰীক্ষণৰ পিছত নিউজ টেক্স ৰিপৰ্ট।